ৰাতিপুৱাই শুই উঠিয়ে মানুহৰ প্ৰথম কামটোৱে হৈছে দৰ্জা আৰু খিৰিকীবোৰ খোলা, নহয়নে বাৰু? নমস্কাৰ, মোৰ শুভাকাংক্ষী ৰাইজসকল, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা উঠিয়ে মুখখন ধুই আহিয়ে দেখিছে নাই, গোটেই একদম ৰুমৰ খিৰিকীবোৰ খুলি দিছোঁ আৰু মানে বাহিৰৰ বতাহটো যাতে ভিতৰলৈ সোমাই আহে। তাৰপিছতে এয়া ৰাতি যিহেতু আমি ষ্টেণ্ড ফেনখন লোৱা হয়, ফেনখনো নিজৰ ঠাইত থ'লোঁ আৰু এইফালে আমাৰ মিষ্টাৰ বৰাই মই যিখিনি মানে খুলিব নোৱাৰোঁ সেইখিনি এওঁ হেল্প কৰি দিয়ে আৰু দৰ্জা খিৰিকীবোৰ খুলি, যিহেতু ঘৰটো ডাঙৰ গতিকে আৰু এজনে কৰিলেতো নহ'ব, দুইজনে মিলামিলিকৈ কৰিব লাগিব। এওঁ দৰ্জা খিৰিকী গোটেই ঘৰৰ খুলি দিলে। তাৰপিছতে মই বিছনা চিছনা পাৰি আৰু ঘৰটো ধুনীয়াকৈ এফালৰ পৰা ঝাৰু দি লৈছোঁ, আৰু ঝাৰু দিওঁতেও ইমান সময় লাগে নহয়। তাৰপিছতে আহি আকৌ পাকঘৰত সোমালোহি দুপৰীয়া যোগাৰ কৰিবৰ কাৰণে। মই এয়া যোগাৰ কৰি দিছোঁ, এওঁ ৰান্ধি যাব, মানে এওঁ থকাৰ কাৰণে আৰু সেইখিনি সুবিধা হৈছে আৰু দেই। এইকেইদিন মানে অকণমান সহায় কৰি দিছে মোক। এওঁ এয়া ৰাগিয়ে গ'ল আৰু এফালৰ পৰা, আৰু যিহেতু ৰাতিপুৱাই গাটো ধুই লৈ যে সেইটো কাৰণে ৰান্ধিবলৈ ভাল আৰু মই যিহেতু অকণমান দেৰিকৈ ধুলেও হয় আৰু সকলোখিনি যোগাৰ কৰি দিলোঁ। এওঁ এফালৰ পৰা এতিয়া ৰান্ধি যাব। এফালে কচু বইল হৈ আছে, আনফালে মাছ ফ্ৰাই কৰি লৈছে। কচু মানে বইল কৰিছোঁ কিহৰ কাৰণে ক'ম বাৰু, ৰ'ব। প্ৰথমতে এয়া মানুহজনেনো কেনেকৈ ৰান্ধিছে সেয়া চাই লওক। এয়া মাছ মানে অকণমান মছলা দি আৰু বিলাহী দি তেনেকৈয়ে মানে দুপিচে আছে যিহেতু মাছ, তেনেকৈয়ে আৰু মানে অকণমান তেওঁ মানে ভাজি বনাইছে আৰু ভাজি নিচিনাকৈ। তাৰপিছতে মানে এই কচুখিনি যে বইল কৰিছোঁ, কচুখিনি মানে দালিত দিবৰ কাৰণে, যিহেতু কুকাৰত দিলে মানে কি হয় বহুত বেছি সিজি যায়, সেইটো কাৰণে খাই ইমানেই বেয়া পাওঁ মই। সেইটো কাৰণে মানে এক্সট্ৰাকৈ যেতিয়া মানে কচুখিনি বইল কৰি যদি এনেকৈ কেৰাহীত দালিখিনি বনোৱা হয় ন, কিমান যে ভাল লাগে নহয় খাই। সেইটো কাৰণে তেনেকৈয়ে মানে বনাওঁ আৰু দেই, আমি প্ৰায়ভাগ বনালে। তাৰপিছতে মই গা পা ধুইও আহি গ'লোঁ। বৌহঁত আহিলে, বৌহঁতৰ লগতে অকণমান কথা পাতিলোঁ আৰু যিহেতু ভাত খাব হ'ল, তেওঁলোকৰো ভাত খাব হ'ল, আমাৰো হ'ল। গতিকে আমিও মই পাকঘৰলৈ আহিলোঁ। ভাত চাত ধুনীয়াকৈ বাঢ়ি মেলি ল'লোঁ। বৌয়ে আকৌ এনেই অহা নাই দেই, এয়া দেখিছে নাই, কচুলতি মাছৰ মাথাৰ লগত মানে বনাই দিছে। কিবা নহয় কিবা এটা মানে সদায় আমাক দিয়ে আৰু দেই। এওঁ এয়া খালেই ভাত, ময়ো এয়া বাঢ়ি মেলি ল'লোঁ আৰু দুজনে খাই বৈ আজৰি হ'লোঁ আৰু যেনে তেনে। তাৰপিছত মানুহজনে বাচনখিনি ধুলে, তাৰপৰা আগত মানে ধুই থোৱা বাচনখিনি ধুনীয়াকৈ নিজৰ ঠাইত থ'লে। তাৰপিছতে আকৌ ফিল্টাৰত পানী ভৰোৱা, মানে সেইখিনি কাম আগৰ পৰা এওঁ কৰে, আপোনালোকেতো দেখি আহিছে। গতিকে নতুনকৈ আৰু নকলেও হ'ব। এয়া ফিল্টাৰত পানী চানী ভৰাই লৈহে একেবাৰে ওপৰত মানে কাপোৰখিনি মেলিবলৈ গৈছে। তেওঁ ইমান ৰ'দ দি আছে নহয়। তাৰপিছতে আকৌ অকণমান জিৰাই ল'লোঁ, সন্ধিয়াই হ'ল নহয়। সন্ধিয়া সময়ত আকৌ বৌহঁতৰ ঘৰলৈ গ'লোঁ। আমাৰ এওঁ ক'লে বোলে ময়ে চাহ বনাই আনো ৰ'বা, ইয়াতে খাওঁ। আমাৰ আকৌ বিস্কুটেই নাছিলে খাবলৈ, সেইটো কাৰণে ৰঙা চাহকাপ আনি বৌহঁতৰ ঘৰতে ধুনীয়াকৈ সন্ধিয়া সময়কণত মিলিজুলি খালোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো কেনে পালে চাই জনাব দেই। তেন্তে আহিছোঁ, বাই।